নাৰিকল পিঠা বনাবৰ বাবে আটা লৈছোঁ 200 গ্ৰাম। আপোনালোকে ময়দাও ল'ব পাৰে। ডাঙৰ কাপেৰে 1 কাপ চেনি লৈছোঁ আৰু এটা নাৰিকল চুকি লৈছোঁ। এতিয়া আটা আৰু নাৰিকলখিনি বেলেগ বেলেগকৈ ভাজি ল'ম। এতিয়া গেছত কেৰাহীটো তুলি দিছোঁ। কেৰাহীটো অকণমান গৰম হোৱাৰ লগে লগে আটাখিনি দি দিম। আটাখিনি কম জুইত ৰাখি 3-4 মিনিট ভাজি ল'ম। এতিয়া আটাখিনি ভজা হৈ গ'ল। আকৌ সেইটো কেৰাহীতে নাৰিকলখিনিও ভাজি ল'ম। এতিয়া নাৰিকলখিনিত 1 কাপ চেনি দিছোঁ। এতিয়া কম জুইত ৰাখি অলপ সময় নাৰিকলখিনি ভাজি ল'ম। নাৰিকলখিনি এতিয়া ভজা হৈ গ'ল। প্ৰথমে এটা পাত্ৰ লৈছোঁ। পাত্ৰত মই ভাজি লোৱা আটা আৰু নাৰিকলখিনি মিক্স কৰি ল'ম। এতিয়া আটা আৰু নাৰিকলখিনি ভালদৰে মোহাৰি ল'ম। এতিয়া মোহাৰি লোৱাৰ পিছত মই দিছোঁ সৰু চামুচেৰে 1 চামুচ বেকিং পাউডাৰ, সৰু চামুচেৰে 1 চামুচ নিমখ দিছোঁ। এতিয়া সৰু কাপেৰে আধা কাপ ৰিফাইন অইল দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই এগিলাচ পানী লৈছোঁ। মিশ্ৰণটোত অলপ অলপকৈ পানী দি টানকৈ মুঠি ল'ম, যাতে মিশ্ৰণটো পনীয়া হৈ নাযায়। এতিয়া আটা মুঠাৰ দৰে মুঠি লৈছোঁ। এতিয়া সৰু সৰুকৈ গোল কৰি এইদৰে চেপেটা আকাৰত পিঠাকেইটা বনাই ল'ম। এতিয়া পিঠাকেইটা বনোৱা হৈ গ'ল। কেৰাহীটো গৰম হোৱাত ৰিফাইন অইল দি দিছোঁ। তেলখিনি গৰম হোৱাত এটা এটাকৈ পিঠাকেইটা দি দিছোঁ। এতিয়া কম জুইত ৰাখি পিঠাকেইটা এটা এটাকৈ ওলটাই দিম, যাতে দুয়োফালে ভালদৰে ভজা যায়। এতিয়া পিঠাকেইটা ৰংচোৱা হোৱালৈকে ভাজি ল'ম। এতিয়া পিঠাকেইটা ভজা হৈ গ'ল। এতিয়া প্লেট এখনত পিঠাকেইটা নমাই থ'ম। এতিয়া বাকী পিঠাবোৰো এনেদৰে ভাজি ল'ম। এতিয়া নাৰিকলৰ পিঠা বনোৱা হৈ গ'ল। এই পিঠা মচমচীয়া আৰু সোৱাদ লগা। এই পিঠাটো আপোনালোকে চাহৰ লগত পৰিৱেশন কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।